আপুনি লাজ কৰে নেকি? হয়, ঠিকেই শুনিছে। আপুনি লাজ কৰে নেকি? আপোনাৰ যদি বিভিন্ন কাৰণত লাজে আৱৰি ধৰে, তেন্তে আজিৰ এই ভিডিঅ'টো আপোনাৰ বাবে। আপুনি বিভিন্ন কাৰণত লাজ কৰে নেকি? যিকোনো এটা কাম কৰাৰ আগতেই হওক বা আপুনি ক'ৰবাত ওলাই যোৱাই হওক, এনেবোৰ বিভিন্ন কাৰণত যদি আপোনাৰ লাজ লাগে, কিহৰ বাবে আপোনাৰ লাজ লাগে, এই বিষয়ে জনোৱা হওক। আপোনাৰ যিকোনো ক্ষেত্ৰতেই হওক, যদি লাজে আপোনাক বেৰি ধৰে বা বহুত আমনি কৰে এই লাজটোৱে, তেতিয়াহ'লে এই লাজটোৱে আপোনাক নিশ্চয়কৈ সফলতাত বাধা জন্মাইছে। প্ৰথমতে আপুনি এই লাজটোক ধ্বংস কৰিব লাগিব বা নষ্ট কৰিব লাগিব। যদি আপুনি এই লাজটোক ধ্বংস কৰিব বিচাৰে, আপুনি এই লাজটোক কেনেধৰণে ধ্বংস বা বিফল কৰিব পাৰিব বা নষ্ট কৰিব পাৰিব। প্ৰথমতে আপুনি এই লাজটো নষ্ট কৰিবলৈ হ'লে আপুনি নিজৰ মনটোক স্থিৰ কৰিব লাগিব আৰু আপুনি নিজৰ মনটোক বুজাব লাগিব এই লাজটোৰ বিষয়ে। আপুনি নিজকে ক'ব লাগিব কিহৰ বাবে আপোনাৰ এই লাজটো উৎপন্ন হৈছে। সাধাৰণতে আমি লাজ কৰোঁ যিকোনো কামৰ আগত এটাৰ কাৰণেই, যে আমি নিজকে ভাবি লওঁ যে যিকোনো এটা কাম কৰাৰ আগত সেই কামটো বেয়া হ'লে আমাৰ লাজ লাগিব আৰু সেই কামটো বেয়া হোৱাৰ ফলত বিভিন্ন ধৰণৰ কথা শুনিব লাগিব আৰু নানান ধৰণৰ প্ৰকাৰৰ কথাৰে আমাৰ মনটোক আৱৰি ধৰেহি বা বিভিন্ন ধৰণৰ কথাৰে আমাৰ মনটোক অশান্তিৰ সৃষ্টি কৰে। গতিকে এনেধৰণৰ কথাবোৰ গুৰুত্ব নিদি আমি নিজৰ কামত ব্ৰতী হৈ সফলতাৰ বাবে আগবাঢ়ি যাব লাগে। তেতিয়া আমাক এনেধৰণৰ বহু লাজেও অপকাৰ কৰিব নোৱাৰে। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।